গাইজ স্বাগতম জনাইছোঁ গাঁৱলীয়া ছোৱালী চুমচুমৰ অন্য এক নতুন ব্লগলৈ আশা ৰাখিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আজি লৈ আহিছোঁ অন্য এক নতুন ভিডিঅ' আৰু এইপিনে ইয়াত তামান্না খেলি আছে এইজনী তামান্না মাতি দিয়া দাদা মাতি দিয়া এইপিনে তামান্না খেলি আছে আৰু এতিয়া মই ঘৰকেইটা চাফা কৰি ল'ম তাৰপিছত আপোনালোকক লগ পাই আছোঁ আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব কাম বন কৰি গা চা ধুই আহিলোঁ আৰু এইপিনে বনাই আছোঁ চাহ এতিয়া মায়ে চাহ খাই ল'ম তাৰপিছত ভাত বনাম তাৰপিছত আপোনালোকক লগ পাই আছোঁ ভিডিঅ'টো আপোনালোকে আগলৈকে চাই থাকিব এয়া চাহ হৈ গ'ল এতিয়া চাহ খাম আৰু মই ভিডিঅ' দিয়া নাই আৰু ভিডিঅ' নবনাওঁতে বনাব মন নোযোৱা হ'ল সেইকাৰণে ভিডিঅ' বনোৱা হোৱা নাই আৰু ভাবিছোঁ এতিয়া ভিডিঅ' দি থাকিম ৰেগুলাৰ আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আৰু কেনেকৈ পালে কমেণ্ট কৰি জনাব এইফালে এয়া তামান্নাক গা ধুৱাই আনিছোঁ এয়া টাৱালখন লৈ দেখিছে নিজে গা মুচি আছে এইজনী এতিয়া তামান্নাক কাপোৰ কানি পিন্ধাই লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক আকৌ তামান্নাক কাপোৰ কানি পিন্ধাই হৈ গ'ল এয়া তামান্না কাপোৰ কানি পিন্ধি এতিয়া বিচনাতে খেলি আছে এইজনী আমা দাদী কৈ দিয়া দাদী মা কোৱা হে এয়া তাই ক্ৰীম চিম লৈ পেলাই খেলি আছে এতিয়া তামান্নাক খুৱাই দিয়া হ'ল এয়া তামান্নাক খুৱাই দিছোঁ এতিয়া ভাত খামগৈ ভাত খাই পেলাই আকৌ লগ পাই আছোঁ আপুনি ক'ব লাগিব না আপুনি নকলে মই কেনেকৈ দিম আৰু এইপিনে মাহঁতে চাইছে বিচনা চাদৰ বেছি দাম কৈছে ন ল'বলৈ আপুনি জোখত ক'ব মোক ওলাবলৈ মন যোৱা নাই নহয় একেবাৰে এনেকৈ লাগিছে আপুনি জোখত নক'লে মই দিব পাৰিম নে এইটো চাওঁ এতিয়া মোক ওলাবলৈ মন যোৱা নাই বেপাৰী এনেইতো মোকোলাই দিম মোৰ কথা এডাৰে দামে নিদিলে চাইও লাভ নাই ন আপুনি কিবা এটা ক'ব মোৰ পতাবলৈ মই দিম নহ'লে কেইখন আছে এয়া বিচনা চাদৰ লোৱা হ'ল অথনি চাই আছিলোঁ যে সেয়া নলৈ এয়া লোৱা হৈছে বেডশ্বীট এয়া 3খন লোৱা হৈছে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন সন্ধিয়া আমি চাহ তাহ খালোঁ আৰু এতিয়া বনাই আছোঁ ভাত আৰু ইপিনে তামান্না কোচতে উঠি আছে ভণ্টিৰ লগত খেলি আছে আৰু মাজে মাজে আহি মোৰ কোচতো উঠাহি এইজনী চাই আছে চাওক আপোনালোককো মা কৈ দি আছে আম্মা ভাত খাবা অঁ ভাত চাত বনাই ন তাৰপিছত আপোনালোকক লগ পাই আছোঁ তামান্নাক এতিয়া খুৱাই ল'লোঁ আৰু খুৱাওঁতে তাই কিমান টাইম লাগে সেইবাবে বহুত টাইম আধা ঘণ্টামান লাগিছে তামান্নাক খুৱাওঁতে আৰু এতিয়া তাইক খুৱালোঁ তাৰপিছত অলপ টাইম ৰখাৰ পিছত আমি ভাত খাম তাৰপিছত আকৌ লগ পাই আছোঁ ভাত পানী খাই আহিলোঁ এতিয়া নুশু অলপ ৰৈ শুম মাহীহঁতৰ ঘৰলৈ গৈছিলে মাহঁত অহাৰ পিছত শুম আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ ইমানেই আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ আজিলৈ বাই গুড নাইট